নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰে মিত্ৰতা ত্যাগ কৰিলেও পুনৰ মিত্ৰতাৰ পিছত সকলো পথ ৰুদ্ধ হল অগপৰ বাবে কাৰ্যত অগপ নেতৃত্বৰ মুখত সেলোটেপ মাৰিলে বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কি হ'ব অসম গণ পৰিষদৰ স্থিতি মিতিৰ খাবলৈ যোৱা অতুল বৰাৰ মুখত সেলোটেপ সিএবিক লৈ যি কয় কব হিমন্তই নিৰ্বাচনত অগপই এৰাই চলিব সিএবি প্ৰসংগ এয়া বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত যৌথ সংবাদমেল অসম গণ পৰিষদৰ অতুল বৰাৰ সৈতে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ লগত আছে কেশৱ মহন্তও নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সাংবাদিকৰ অসম গণ পৰিষদৰ নেতৃত্বক প্ৰশ্ন অতুল বৰাক এতিয়া মিত্ৰতাৰ পিছত নাগৰিকত্ব সংশোধনী প্ৰসংগত কি স্থিতি হ'ব অগপৰ সভাপতিৰ পোনপটীয়া উত্তৰ এই প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই সিদিনাই কৈছে সেই কথাখিনিতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি স্পষ্টকৈ সিদিনাই কৈছে পুনৰ সাংবাদিকৰ প্ৰশ্ন অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ প্ৰতি নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যুটো নিৰ্বাচনত উঠাবনে নুঠাই অগপই যদিহে উঠাই কিদৰে উঠাব অসম গণ পৰিষদে সাংবাদিকৰ প্ৰশ্নত অগপৰ সভাপতি অতুল বৰাৰ পুনৰ উত্তৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ হিমন্ত বিশ্ব শৰ্মাই কৈছে নতুনকৈ ক'ব লগা একো নাই ইলেকশন কেম্পেইনিঙৰ সময়ত আগতে দিনবিলাক একমাহ মান যেতিয়া ইলেকশন কেম্পেইন হ'ব তাতে আপোনালোকে চিটিজেনশ্বিপ বিল ইছ্যুটো উঠাব নে নুঠায় আৰু উঠালে কি ধৰণে উঠাব চাওক এই বিষয়টোৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথম দিনাই তেখেতে স্পষ্ট কৈছে আৰু আমিও আমাৰ স্থিতিটো মাননীয় মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পৰা ওলাই আহি আমি স্পষ্ট কৰি দিছোঁ ইয়াত নতুনকৈ আৰু ক'বলগীয়া নাই সেইটোৱে মই উত্তৰটো দিব গৈ আছোঁ পিছে কাষত অতুল বৰা আৰু কেশৱ মহন্তক লৈ বিজেপিৰ জ্যেষ্ঠ নেতা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা সিএবিক লৈ স্থিতিত অটল বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত থাকিব সিএবি এক কথাত নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ অনাৰ প্ৰতিশ্ৰুতি থাকিব বিজেপিৰ ইস্তাহাৰত আৰু লোকসভা নিৰ্বাচনলৈকে সিএবিক লৈ কথা নাপাতে দুয়োটা দলে কলে মন্ত্ৰী হিমন্তই বিজেপি দলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ ওপৰত আমাৰ যিটো স্থিতি তাত আমি দৃঢ় আৰু অটল ৰাইট এজিপি দলে তেওঁলোকৰ স্থিতি পুনৰ দোহাৰিছে এজিপিয়েও তেওঁলোকৰ স্থিতি ডাইলুট কৰা নাই এজিপিয়েও নিজৰ স্থিতিত যথাস্থিতিত আছে এতিয়া যেতিয়া বিজেপিৰ ভিজন ডকুমেণ্ট ওলাব তাত আপোনালোকে দেখিব যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ ওপৰত বিজেপি দল কমিটেড কিন্তু আমি কনচেনচাছ আৰু কনচালটেশ্যনৰ জৰিয়তে আমি এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন আমি আনিম গতিকে আমি দুয়োটা দলে সিদ্ধান্ত লৈছোঁ যে ইয়াৰ ওপৰত কথা আমি লোকসভা নিৰ্বাচনৰ পিছত ভাল কৰি আমি পাতিম এক কথাত সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত অতুল বৰাৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হ'ল বাকচতুৰ হিমন্ত বিশ্ব শৰ্মা নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰশ্ন সোধে সাংবাদিকে অতুল বৰাক আৰু উত্তৰ আহে হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেখেতে দুইটা দলৰ হৈ মই নেডা কনভেনৰ I am speaking on মই বিজেপিৰ হৈ কোৱা নাই এজিপি এজ এ নেডা কনভেনৰ I am speaking for both the party মুঠতে এই কথাৰ পৰা এটা কথা স্পষ্ট হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যে লোকসভা নিৰ্বাচন পৰ্যন্ত অসম গণ পৰিষদে মৌনতা অৱলম্বন কৰিব সেয়া নিশ্চিত ব্যুৰো ৰিপৰ্ট আসাম টক্স